নমস্কাৰ ৰাইজ, আজি আমাৰ যাত্ৰা মায়াৰ নগৰী গুৱাহাটীলৈ বুলি। যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলে জানেই চাগে যে মই বিটেক কৰি আছোঁ আৰু আমাৰ প্ৰত্যেক বছৰে এটাকৈ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। গতিকে কোনোবা এটা বেয়া ক্ষণত এখেতসকলৰ লগতে ময়ো ভাবিছিলোঁ যে এইবাৰৰ ইণ্টাৰ্ণশ্বিপটো গুৱাহাটীত কৰিম আৰু কথাৰ মতে কাম, সেইবাবে আহি উপস্থিত হ'লোহি গুৱাহাটী। প্ৰথম দিনীয়া ইণ্টাৰ্ণশ্বিপৰ কাৰ্যসূচীৰ জমনিকা পেলাই মা আৰু দেউতাৰ লগত ওলাই গ'লোঁ কিবা এটা খাওঁ বুলি। যিহেতু আমি অসমীয়া, পেটত এসাঁজ ভাত নপৰিলে হাজাৰ বেলেগ বস্তু খালেও যেন কিবা আধৰুৱা হৈ ৰ'ল তেনেকুৱা লাগে। খাই বৈ মাহঁতে মোক ৰুমত থৈ তেজপুৰ গ'লগৈ। যিহেতু আমি ৰুমত থাকিম, গতিকে সন্ধিয়া এপাক ওলাই গৈ এটা দুটা লাগতিয়াল বস্তু কিনিলোঁ আৰু এখেতসকলকো লগ পালোঁ দেই। ঘূৰি আহি আমাৰ ৰাতিৰ সাজৰ আয়োজন। আজি আমাৰ মাংস আৰু এয়া হৈছে আমাৰ মাষ্টাৰ চেফ আৰু এখেত খাদ্য মন্ত্ৰী।